নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। এয়া আজি শাওনৰ প্ৰথম সোমবাৰ, গতিকে আমি আজি মৃত্যুঞ্জয় মন্দিৰলৈ যাত্ৰা কৰিলোঁ। এয়া মন্দিৰ আহি পালোঁ। মন্দিৰত ভক্তৰ সমাগম বহুত হৈ আছে। প্ৰথমে ছোৱালীক পানী ঢালিব ল'লে, পানী ঢালি আছে তাই গোটেইখিনি কৰাৰ পিছতহে মই কৰিব পাৰিম। সেয়া তাই পানী ঢালিলে, এতিয়া তাই অকণমান থাকিব। এতিয়া মই গাখীৰ ঢালিম, পানী ঢালিম। এয়া ছোৱালীয়ে মোৰ গাখীৰ ঢালা হ'ল। এতিয়া ছোৱালীয়ে গাখীৰ ঢালিব। তাইক এতিয়া মই গাখীৰখিনি দিব লাগিব। এতিয়া আমাৰ গাখীৰ ঢালা হ'ল। গোটেইখিনি কৰি এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বাৰু আপোনালোকক আৰু মোৰ নতুন মিনি ব্লগলৈ লগ পাম।